সকলোকে নমস্কাৰ জনাই মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আশা কৰিছো সকলোৱে ভালে আছে আৰু এইয়া পৰিবেশটো চাই হয়তো গম পাইছে আৰু থাম্বনেইলটো চাই হয়তো গমে পাইছে কিহৰ ভিডিঅ' হয়। হলেও কৈ দিছো হেদিনা নলবাৰী গাৰ্ডেন ফিল্ডত এয়া কলাগুৰু বিষ্ণুৰাভা দিৱস প্ৰগ্ৰামত গৈছিলো আৰু তাৰে বহুত ভাল লগা মুহূৰ্ত আৰু বহুত ধুনীয়া ধুনীয়া প্ৰগ্ৰাম হৈছিলে আৰু তাকে আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিব ওলাইছো। আশা কৰিছো সম্পূৰ্ণকৈ ভিডিঅ'টো চাব, আধাতে স্কিপ কৰি নিদিব, তেতিয়া সম্পূৰ্ণকৈ চালেহে গম পাব বহুত ধুনীয়া ধুনীয়া প্ৰগ্ৰাম হৈছিল। গতিকে বলক আমি দেৰি নকৰি আৰম্ভ কৰি দিছো। হিয়ার গভীর করি সকালত মোরে তোমারে যে তোমারে প্রিয়া তোমারে সম্পারাল পুরিয়া আঙুলির বুলনি মোহনিয়া কাহে সম্পারাল পুরিয়া আঙুলির বুলনি মোহনিয়া পাবন আশা করে হিয়াই মোরে পাবন আশা করে হিয়াই মোরে তোমারে যে তোমারে প্রিয়া তোমারে। এয়া হৈছিল 19 জুনত গানৰ প্ৰতিযোগিতা আছিল আৰু বহুত পাৰ্টিচিপেণ্ট আছিল। সেইদিনা ৰাতি হৈ গৈছে, একদম 1টা নে 1:30 বাজি গৈছে আৰু এয়া আছিল তাৰে নেক্সট ডে 20 জুন আৰু সেইদিনা আছিলে গায়ক আৰু আমি সেইদিনা সোণ বেটা আৰু মই দেউতাকেও গৈছিলোঁ বাৰু পিছত অলপমান দেৰিকৈ আমি গ'লোঁ আৰু ধুনীয়াকৈ প্ৰগ্ৰেমটো উপভোগ কৰিলোঁ। এতিয়া বলক আপোনালোকেও চাই লওক। আমি আমাৰ শৈলীগীতগৰাকীক শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ। তেখেতৰ গীত আৰু কবিতাক একলগ কৰি আমি বিষ্ণুপ্ৰসাদ ৰাভা দেৱলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব বিচাৰিছোঁ। তাৰপিছত আমাৰ শিল্পীসকল সাজু যাম। এই অনুষ্ঠানৰ পিছতে আমি সাংস্কৃতিক সন্ধিয়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম আৰু সাংস্কৃতিক সন্ধিয়াৰ উদ্বোধন কৰাৰ কাৰণে ধুমুহাৰ আগে আগে উৰি 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 জাকে জাকে শান্তিৰ কপোচা উৰি ফুৰে, শান্তিৰ কপোচা উৰি ফুৰে। সময়ৰ গলুকাত তোমাৰ পদচিহ্ন ঘূৰি আমি গৈছো আগুৱা। তোমাৰ চবল বুকুত মোৰ প্ৰতি মৰাৰ আগতে আমি কৰিছো মৃত্যু পণ। বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা নাচা মহাদেৱ নাচা। বন্দে বন্দে হাজি ভগত বৃন্দে বন্দে মোৰ জীৱনৰ আকাশতে তিনিটা ধনু গঢ়ি সাত ৰঙেৰে মীনা তৰাল মৰমেৰে তৰি চিনচিনীয়া চকুলোৰে ধুনীয়া কণ্ঠত মনেৰে Hari
ঘাম লোহাৰ শিকলিৰ ঘাম সিং 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 ডাকৰ বান্ধুৰ সিং হাম হাম দুৱাৰৰ মোৰ কবিতাৰ শব্দ লাগি স্পন্দন তোৰ লাগে কথা মালিকাৰ কণ্ঠ লাগি পুনৰ নাচে তোরা সঙ্গে সঙ্গে বিশ্বভরা মহারথে নাচে তোরা সঙ্গে সখীবাই দুৱাৰ খোলা সময় যে মোৰ না বেগুন গগনৰ সিংহাসনত বহি মানে মোক লগৰু ভৰিব লগৰু মিছনে গ'ল মোৰ কিমান গধূলি পৃথিৱী চকুলো মোৰ যে কেৱল হে মোৰ তাজমহল তলৰে ভৰা বেদনাৰে গাথা ভাৰত চিৰঞ্জীৱ নামৰ ফুলে নোহোৱা চমৰ ফুলে ঘূৰাব ফুলে নোহোৱা মোৰ শেষ কাম মোৰ জীৱন নাদৰ শেষ ৰাগিনী কল্যাণ শৰ্মা পাতনিতে বালু ধেমালি নান্দি সংগী সূৰ্যধাৰ হাঁহি বিননিয়ে ভাও দিলো নানা ভুল অশ্ৰুখা নৱ নৱ ৰসে বালু ভাও নাও আশা নিৰাশাৰ আজি হ'ব মোৰ জীৱন নাদৰ ভাওনাৰ ৰৱসান যদি আমার হৈ দেখা পুরা মানে বিয়ে এই জনমৰ মোৰ হিয়াৰ সম্পূৰ্ণ আশা এই জনমৰ সুবৰ্ণতা গুপুতে থাকি দিয়ে যে তাহানি তুমি নেদেখিলা সকলো ছবি ইয়াত ৰখা মনৰ কথাটি মোৰ ইয়াত গুপুতে এই মোৰ শেষ কাম মোৰ জীৱন নাদৰ শেষ ৰাগিনী কল্যাণ শৰ্মা আৰু এতিয়া ইয়া বৰ্ণালী ডান্স একাডেমীৰ ফালৰ পৰা ইয়া ডান্স গ্ৰুপ এটাই ডান্স কৰিছে আৰু মই ভিডিঅ'টো আপলোড কৰিছিলোঁ কিন্তু কপিৰাইট অহাৰ বাবে আকৌ ডিলিট কৰিবলগীয়া হ'ল আকৌ এতিয়া বেলেগ এটা গান এড কৰি মই এতিয়া আপলোড কৰিছোঁ আকৌ
উপস্থিত হৈছে আমি বাইদেউ আমাৰ সত্যসতা তৰফৰ পৰা মলম যাচিব বিচাৰিছোঁ আমি প্ৰথমতে এখন গোলাম গামোচাৰী বাইদেউক আদৰণি জনাবলৈ মই আমাৰ অভ্যৰ্থনা সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ কমলনাথ পাটোৱাৰী ছাৰক আহ্বান জনাইছোঁ এটি জাতিৰে সম্বৰ্ধনা জনাব আমাৰ উদযাপন সমিতিৰ সহকাৰী সম্পাদক ফণীধৰ বৰুৱাই তেখেতক সম্বৰ্ধনা জনাবলৈ আহ্বান জনাইছোঁ এটি স্মাৰকৰে সম্বৰ্ধনা জনাব আমাৰ উদযাপন সমিতিৰ মুখ্য সম্পাদক জগমজিৎ বেজবৰুৱা আমি বাইদেউ পুনৰ এটি হাত চাপৰি বিচাৰিছোঁ ধন্যবাদ আমি এতিয়া বাইদেৱে আমাৰ সংগীত অনুষ্ঠান আৰম্ভ কৰিব আৰু তাৰপিছত আমি মঞ্চলৈ আমন্ত্ৰণ জনাম আমাৰ আন এগৰাকী আমন্ত্ৰিত শিল্পী ধন্যবাদ জনাইছোঁ Thank you.